নমস্কাৰ সকলোকে লাৰ্ণ ইন ইজি ৱে চেনেলটোলৈ মই স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত এটা নতুন বিষয় আলোচনা কৰিব লৈছোঁ। দিছ টাইম, স্পীড এণ্ড ডিষ্টেঞ্চ। ঠিক আছে, আপোনালোকে নতুন টপিক হয়, আপোনালোকে ভিডিঅ'টো শেষলৈ মন দি চাই যাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথম কথা হ'ল টাইম, স্পীড এণ্ড ডিষ্টেঞ্চ। টাইম, স্পীড and distance. All time speed is time মানে সময়, speed মানে আছে দ্ৰুতি আৰু distance মানে আছে আমাৰ দূৰত্ব। ইয়াতে এটা ফৰ্মুলা আছে, ইউনিভাৰ্চেল ফৰ্মুলা বুলি কয়, আৰু এইটো ফৰ্মুলা এই চেপ্টাৰটোতে প্ৰযোজ্য হ'ব। ঠিক আছে, সেই ফৰ্মুলাটো বেছ কৰি আমি অন্যান্য বাকী যিখিনি কনচেপ্ট আছে আমি সেইখিনি পঢ়িম। ঠিক আছে, ফৰ্মুলাটো হৈছে টাইম স্পীড ইকুৱেল টু ডিষ্টেঞ্চ, অৰ্থাৎ সময় আৰু দ্ৰুতিৰ পূৰণফলে হৈছে দূৰত্ব। ঠিক আছে, মই যদি কওঁ এজন মানুহে যাত্ৰা কৰিছে 1 ঘণ্টাত কিমান গৈছে, 1 ঘণ্টাত 25 কিলোমিটাৰ পাৰ আৱাৰ, মানে স্পীড 25 কিলোমিটাৰ প্ৰতি ঘণ্টাত কিমান অতিক্ৰম কৰিছে, তেতিয়া কি হ'ব, 1 ঘণ্টাত গৈছে কিমান গৈছে 25, মানে মানুহজনে কিমান গৈছে 25 কিলোমিটাৰ গৈছে। ঠিক আছে, 25 কিলোমিটাৰ যাত্ৰা কৰিছে বহুত দূৰত্ব। তো এইটো আমাৰ বেষ্ট ফৰ্মুলা টাইম স্পীড, আৰু ইয়াৰ পৰা মই ৰাফকৈ দেখুৱাই আছোঁ। ইয়াৰ পৰা যদি আমাক টাইম ওলাব দিয়ে অকল, তেতিয়া কি কৰিম, ডিষ্টেঞ্চ আপন স্পীড। ঠিক আছে, ঠিক তেনেকৈ স্পীড ওলাব দিলেও ডিষ্টেঞ্চ টাইম। এইটোৰ পৰা ওলাইছে, টাইমটো ৰাখি স্পীডটো ইফালে লৈ গৈছোঁ, আৰু স্পীড যদি ইফালে টাইমটো লৈ গৈছোঁ। ঠিক আছে, মই আহক আৰু এটা উদাহৰণ দেখুৱাই আৰু নেক্সট শ্লাইডত। ইয়াতে চাব, যদি ধৰক এজন মানুহে 2 ঘণ্টাত স্পীড হৈছে মানুহজনৰ 30 কিলোমিটাৰ প্ৰতি ঘণ্টা, মানে কিমান দূৰত্ব অতিক্ৰম কৰিছে। ঠিক আছে, ডিষ্টেঞ্চ আমি ফৰ্মুলা জানো, টাইম ইনটু স্পীড ইনটু 30, মানে কিমান হ'ল 60 কিলোমিটাৰ হ'ল, 60 কিলোমিটাৰ যাত্ৰা কৰিছে। ঠিক আছে, এতিয়া প্ৰশ্ন কেনেকুৱা, কেতিয়াবা টাইম স্পীড দিছে কিলোমিটাৰ পাৰ আৱাৰ নাথাকি কেতিয়াবা মিটাৰ পাৰ ছেকেণ্ডো হয়। এই এককটো যে আছে, কেতিয়াবা মিটাৰ পাৰ ছেকেণ্ড, কেতিয়াবা মিটাৰ পাৰ ছেকেণ্ড, কেতিয়াবা টাইমটো ঘণ্টা নাথাকি ছেকেণ্ড, তেতিয়ানো কেনেকৈ কৰিম, আমি কেনেকৈ কৰিম সেইটো উঠাইছোঁ, মানে কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা মিটাৰ পাৰ ছেকেণ্ড আমি কেনেকৈ নিম। ঠিক আছে, মই এইটো পেজত দেখুৱাই আছোঁ, মান দেখোন যাব শেষলৈ। যদি আমাক দিয়া থাকে, মোক যদি দিয়া আছে 60 কিলোমিটাৰ প্ৰতি ঘণ্টা, এইটো যদি আমাক কয় এইটো মিটাৰ পাৰ ছেকেণ্ড, তেতিয়া কি হ'ব, 60 ইনটু 5/18, 5/18 আমি যেতিয়া পূৰণ কৰিম তেতিয়া এইটো মিটাৰ পাৰ ছেকেণ্ড হৈ যাব। ঠিক আছে, এতিয়া কাটাকাটি কৰিব, 6ৰে 3বাৰ, 6ৰে 10, 10 5 50 হ'ল, 50 3 হৰণ কৰি কিমান হ'ব, 3 4 5 2 20 3 6 18, 16.6, মানে 16.66 মিটাৰ পাৰ ছেকেণ্ড হ'ব, যে মিটাৰ পাৰ ছেকেণ্ড নিব লগা হয়। ঠিক আছে, যে মিটাৰ পাৰ ছেকেণ্ডে 5 পূৰণ কৰিলে হয়। ঠিক তেনেকৈ আকৌ যদি মিটাৰ পাৰ ছেকেণ্ডৰ যদি কিলোমিটাৰ পাৰ আনিব লাগে, তেতিয়া কি কৰিম, মই নেক্সট শ্লাইডত দেখুৱাই আছোঁ। চাব, মই যদি কওঁ 25 মিটাৰ পাৰ ছেকেণ্ড, যদি কিলোমিটাৰ নিব লাগে কি কৰিম, 25 পূৰণ উল্টাই দিব, 18/5 হ'ব, এইটো আগৰটো আগতে 5/18 কৈছে, এতিয়া 18/5 কৰি দিব। এতিয়া কাটাকাটি কৰোঁ, 5 5 18 5 90,
90 কিলোমিটাৰ প্ৰতি ঘণ্টা। এতিয়া আপোনালোকৰ হয়তো এটা প্ৰশ্ন আহিব, মই যে বস্তু লিখি আছোঁ 5 18 আৰু 18/5 এই বস্তুটো কিয় লিখি আছোঁ, এইটো বস্তু আহিছে ন এই বস্তুটো কেনেকৈ আহিছে, মই সেইটো সম্পৰ্কে আলোচনা কৰি দি আছোঁ। ঠিক আছে, নেক্সট শ্লাইডত মই সম্পৰ্কে আলোচনা কৰি আছোঁ। ইয়াতে চাব কিলোমিটাৰ প্ৰতি আৱাৰক যদি মিটাৰ পাৰ ছেকেণ্ড কৰিব লগা হয়, চাব আমি জানো যে 1 কিলোমিটাৰত কিমান মিটাৰ, 1000 মিটাৰ হয়, 1000 মিটাৰ হয়নে? আৰু 1 ঘণ্টাত কিমান ছেকেণ্ড হয়? 1 ঘণ্টা আমাৰ যদি 1 মিনিটত 60, 1 ঘণ্টাত 60 38,600 ছেকেণ্ড। ঠিক আছে, এই যেতিয়া আমি কিলোমিটাৰ প্ৰতি ঘণ্টাক আমি মিটাৰ পাৰ ছেকেণ্ড লৈ যাম, তেতিয়া আমি 1000 3600 ডিভাইড কৰি দিম। ডিভাইড কিমান হ'ব? 0 2 5 বাৰ আৰু 18 কিমান পালোঁ? 5/18 পালোঁনে? অৰ্থাৎ কিলোমিটাৰ প্ৰতি ঘণ্টাক মিটাৰ পাৰ ছেকেণ্ড লৈ যাম, তেতিয়া 1805 পূৰণ কৰি দিম, তেতিয়া এইটো মিটাৰ পাৰ ছেকেণ্ড হৈ যাব। এইটো মিটাৰ পাৰ ছেকেণ্ড হৈ গ'ল, মানে 1 কিলোমিটাৰ 1000 মিটাৰ আৰু 1 ঘণ্টাত ছেকেণ্ড হৈ গ'ল। ঠিক আকৌ যেতিয়া উল্টা লৈ আহিম, মানে ইয়াৰ পৰা যেতিয়া ইফালে আহিম মিটাৰ পাৰ ছেকেণ্ড কিলোমিটাৰ প্ৰতি ঘণ্টা আহিম, এইটো উল্টি যাব, ৰিভাৰ্চ হৈ যাব, মানে 18টো ওপৰত যাব, 5টো তল আহিব। ঠিক আছে, এইটোৱে হৈছে ইয়াৰ আৰু মেইন কাহিনী, মই কৈ দিলোঁ আৰু কথাটো। ঠিক আছে, আৰু আজি মই বেছি নকওঁ, এইখিনি কাৰণকে বেছি দিলে আপোনালোকৰ অসুবিধা হ'ব আৰু মোৰো অলপ দিগদাৰ হয় বেছিকৈ দিব। ঠিক আছে, মই পাৰ্ট বাই লাহে লাহে বাকীখিনি লৈ যাই থাকিম। ঠিক আছে, গতিকে ভিডিঅ'টো চাই কেনে পালে জনাব। যদি চেনেলটোত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ এৰিছোঁ, ধন্যবাদ।